হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালে। মই আজি আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো যেন আপোনালোকে শেষলৈকে চাই, আৰু যদি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু লগতে যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে ঘণ্টা বটনটো অল কৰি দিয়ে। থাৰ্মেল চাই গমেই পাইছে আপোনালোকে মই কিহৰ ৰেচিপি বনাম। মই পোলাও ৰেচিপি বনাবলৈ লৈছোঁ। ইয়াতে মই পোলাও বনাবলৈ বিন গাজৰ কাটি লৈছোঁ ধুনীয়াকৈ। এয়া হৈছে খিচমিচ, কাজু, তেজপাত, আৰু এইখিনি হৈছে গোটা গৰম মছলা। এইখিনি এনেকৈ ৰেডি কৰি লৈছোঁ। ইয়াতে লৈছোঁ মই চাউলখিনি ধুই কিনে মই পানীটো সৰিবলৈ দিছোঁ। ইয়াতে চাউল লৈছোঁ মই 1.5 কেজি। ইয়াত দেখিছেনে পানীটো ধুনীয়াকৈ সৰি গৈছে। পোলাও বনাবলৈ ৰেডি হৈ গৈছে চাউলখিনি। পানীটো সৰি গ'লে ভাল হয় পোলাও বনাবলৈ। আপোনালোকে যেন ভিডিঅ'টো শেষলৈকে চাই থাকে। আৰু এইটো সৰু ঘিউৰ বটল লৈছোঁ, ঘিউ অকণমান লাগিব সেইবাবে। এতিয়া বলকচোন, কেৰাহীটো মোৰ গৰম হৈছে। ইয়াতে অকণমান ৰিফাইন লৈ লৈছোঁ মই। ৰিফাইনখিনি গৰম হৈ গৈছে। ইয়াতে মই এতিয়া এই বিন আৰু গাজৰখিনি দি অকণমান ভাজি ল'ম ধুনীয়াকৈ। ইয়াতে মই অকণমান নিমখ দি ভাজি ল'ম এইখিনি। বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হৈ যাব। মোৰ ভাজি লোৱা হৈ গ'ল, এইখিনি নমাই ল'ম এতিয়া। নমাই ল'লোঁ। ইয়াতে অকণমান আৰু ৰিফাইন দি ল'ম চাউলখিনি ভাজিবৰ বাবে। ৰিফাইনখিনি গৰম হৈ গ'ল। ইয়াতে এতিয়া তেজপাত দিম। এইখিনি হৈছে গোটা গৰম মছলা। একেবাৰে চিম্পুলভাৱে বনাম মই পোলাওখিনি। এইখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে এতিয়া মই চাউলখিনি দি ল'ম। দেখিছেনে? ইয়াতে এতিয়া এই ভাজি থোৱা বিন গাজৰখিনি দি ল'ম। এইখিনি ইয়াতে মিক্স কৰি দিম। অলপমান সময় ভাজি ল'ম। অকণমান সময় ইয়াতে এতিয়া কাজু কিচমিচখিনি দি দিম। এইখিনিও অকণমান ভাজি ল'ম। দেখিছেনে? ইয়াতে অকণমান মই এতিয়া চেনি দিম। বেছি মিঠা নকৰোঁ পোলাওখিনি, ইমান মিঠা পোলাও ভাল নালাগে। এইখিনি এতিয়া 10 মিনিট সময়মান ভাজি ল'ম। মোৰ ভাজি লোৱা হৈ গ'ল এইখিনি। দেখিছেনে? এয়া হৈছে পোলাও লগত খাবৰ বাবে মাংস বনাই আছোঁ মই। এইখিনিও অকণমান দেখাই দিলোঁ। ইয়াতে এতিয়া মই কুকাৰটোত অকণমান ঘি দি ল'ম। ঘি দিয়া হৈ গ'ল। ইয়াতে এতিয়া ভাজি থোৱা চাউলখিনি দি দিম। ইয়াতে পানী দি ল'ম প্ৰয়োজন অনুসৰি। বেছিকৈ পানী দিব নালাগে পোলাওত। ইয়াত দেখিছেনে মই গৰম পানী দি লৈছোঁ। গৰম পানী দি 2টা চিটি মাৰি দিলে হৈ যাব পোলাও ৰেডি। মোৰ পোলাওখিনি হৈ গ'ল। ৰেডি হৈ গ'ল পোলাও।
পোলাওখিনি সাজি কিনে মই আপোনালোকক দেখাই আছোঁ। এয়া পোলাওৰ থাল ৰেডি হৈ গ'ল, দেখিছেনে? এয়া হৈছে মাংস, পোলাও, কণী আৰু এইখিনি হৈছে ভাজি। মোৰ পোলাও ৰেচিপিটোনো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা বটনটো অল কৰি দিব। আজিলৈ ইয়াতে ৰাখিছোঁ, ধন্যবাদ।